BTC এৰিয়াটো এটা মিনি কাণ্ট্ৰি BTCটো এটা 6 শিডিউল মতে বনোৱা হৈছে সেইকাৰণে 6 শিডিউলটো মিনি কনষ্টিটিউশ্যন বুলি কয় BPF সকলে 15 ইয়াৰ্ছ ৰুল কৰিলে কিন্তু এই লটো বনাব নোৱাৰিলে সেইকাৰণে BTC ট্ৰাইবেল সকলৰ প্ৰটেকশ্যন লবিলাক তেওঁলোকে বনাব পৰা নাই মই জানো BTCয়ে বহুত ল বনাইছিল গভৰ্ণৰৰ সহি কাৰণে পঠাইছিল কিন্তু গভৰ্ণৰে সহি নকৰিলে কাৰণ গভৰ্ণৰে আসাম গভৰ্ণমেণ্টক ভয় কৰিছে আমি এটলিষ্ট অটোনমাস ষ্টেটটো পাব লাগে BTC কাৰণে আমাৰ বিজেপি সকলে আমাৰ যিমান ট্ৰাইবেল আছে সব স্লিপ বনাবলৈহে চেষ্টা কৰিছে ট্ৰাইবেল কনক্লেভ কৰাটো ট্ৰাইবছ পিপল সকলৰ কনক্লেভ কৰাটো মই বহুত ধন্যবাদ দিছোঁ বন্ধুসকলক এইটো অকল ওৱান্স ইয়াৰ কৰা নহয় এইটো পাৰিলেতো আচলতে প্ৰত্যেক মাহতেহে কৰিব লাগে কাৰণ ডিছকাশ্যন বহুত কৰিব লাগে তেতিয়াহে আমাৰ ব্ৰেইনটো শাৰ্প হয় আৰু আমাৰ নলেজটো শাৰ্প হয় ইমপ্লিমেণ্ট নকৰা কাৰণটো হৈছে যে ইলেকশ্যন ইজ কণ্ডাক্টেড বাই পঞ্চায়ত BTCটো এটা 6 শিডিউল মতে বনোৱা হৈছে BTC সেইকাৰণে 6 শিডিউলটো মিনি কনষ্টিটিউশ্যন বুলি কয় সেইকাৰণে মিনি কনষ্টিটিউশ্যনে BTC কৰিছে এতিয়া BTC এৰিয়াটো এটা মিনি কাণ্ট্ৰি মিনি দেশ এটা মিনি দেশটো আৰু অট'নমাছ বুলি কৈছে মানে নিজৰ বুলি কয় সেইকাৰণে নিজৰ বুলি ক'লে ইলেকশ্যন পাতাটো লটো আপোনাৰ নিজেই বনোৱা হেৰেহে ইলেকশ্যন পাতিব লাগে কিন্তু নিজৰ ল BTCয়ে নবনালে নিজৰ ল বনাব লাগিছিল 6 শিডিউল paragraph 2 sub paragraph 7ত লিখা আছে ইলেকশ্যন পাতিবলৈ আৰু ডিটেইলটো sub paragraph 6ত লিখা আছে সেইটো মতে ল বনাব লাগে কিন্তু তেওঁলোকে ইলেকশ্যনো জিকিলে BPF সকলে 15 ইয়াৰ্ছ ৰুল কৰিলে কিন্তু এই লটো বনাব নোৱাৰিলে সেইটো কাৰণে তেওঁলোকে বেলেগ সম্প্ৰদায়ক ভয় কৰিবলগীয়া হৈছে সেইকাৰণে BTC ট্ৰাইবেল সকলৰ প্ৰটেকশ্যন লবিলাক তেওঁলোকে বনাব পৰা নাই আৰু এইটো বনাবলৈতো আমাক ডিষ্টাৰ্ব কৰি থাকে গভৰ্ণৰে কেতিয়াবা সহি নকৰে মই জানো BTCয়ে বহুত ল বনাইছিল গভৰ্ণৰৰ সহি কাৰণে পঠাইছিল কিন্তু গভৰ্ণৰে সহি নকৰিলে কাৰণ গভৰ্ণৰে আসাম গভৰ্ণমেণ্টক ভয় কৰিছে সেইকাৰণে নকৰিলে সেইকাৰণে এইটো কথা চালে হয় আমি সকলোৱে গভৰ্ণৰটো আমাৰ হাতত থাকিবলৈ আমি এটলিষ্ট অটোনমাস ষ্টেটটো পাব লাগে BTC কাৰণে আমাৰ কাৰ্বি আংলঙতো এনেকুৱা আমি বাৰু আসামটো নাভাঙো বাৰু আপোনালোকেতো বড়োসকলে আসাম নাভাঙো বুলি ক'লে এইটো বেয়াহে পায় এইটো তেওঁলোকে ইণ্ডিপেণ্ডেণ্ট ছেপাৰেট ষ্টেটহে বিচাৰিছে নহয় জানো সেইকাৰণে আমাৰ কাৰ্বি আংলঙতো হয় তথাপি আমি কৈছোঁ যে আৰ্টিকল 244A টো অলৰেডি আছে সেইটো মতে আমাক কিয় নিদিয়ে আপুনি চাই লওক আসাম গভৰ্ণমেণ্টে বৰাক ভেলী সেইটোতো বেংগলী মানুহে তাত মেজৰিটি তেওঁলোকক মিনি ছেক্ৰেটেৰিয়েট দিছে মিনি ছেক্ৰেটেৰিয়েট মানে এইটো মিনি ষ্টেট এটা ছেক্ৰেটেৰিয়েটটো এটা ষ্টেটৰ কাৰণে এটা ছেক্ৰেটেৰিয়েটটো এটা ষ্টেটৰ কাৰণে এটা মিনি ষ্টেট দিলে মিনি ষ্টেট দিছে মিনি ছেক্ৰেটেৰিয়েট দিলে মিনি ষ্টেট দিছে এই তেওঁলোকক মিনি ছেক্ৰেটেৰিয়েট দিছে তেওঁলোকক মিনি ষ্টেট দিছে আমি তেওঁলোকক দিব নালাগে বুলি নকওঁ আমি এইটো তেওঁলোকে ভাল পাইছে ভাল হৈছে কিন্তু তেতিয়াহ'লে আমাৰ কাৰণে মিনি ষ্টেট আমি বিচৰাও নাই আমি অটোনমাস ষ্টেট বিচাৰিছোঁ আৰ্টিকল 244A মতে আমাক কাৰ্বি আংলং ডিমা হাছাওক কিয় নিদিয়ে আৰু সেই একেই আৰ্টিকল BTC সকলকো কিয় নিদিয়ে সেই একেই আৰ্টিকল লৈ পেলাই
তেতিয়াহ'লে আমি নিজৰ ইচ্ছামতে 6 শিডিউল মতে ল' বনাব পাৰিম আৰু গভৰ্ণৰক এইটো চহী কৰিবলৈ আমি এডভাইচ দিব পাৰিম। এতিয়া গভৰ্ণৰে 6 শিডিউল মেটাৰটো আণ্ডাৰ আৰ্টিকল BA তেওঁ প্ৰেৰগেটিভ আছে, নিজৰ ইচ্ছামতে তেওঁ এপ্ৰুভ কৰিব পাৰে। আছাম মিনিষ্টাৰ কাউন্সিল অফ মিনিষ্টাৰক সুধিব নালাগে, কিন্তু আজিকালি সুধিব মানে এনে কনচাল্ট কৰিব লাগে, কিন্তু এপ্ৰুভেলটো ল'ব নালাগে আছাম কাউন্সিল অফ মিনিষ্টাৰৰ পৰা। কিন্তু এতিয়া গভৰ্ণৰটো নিজৰ প্ৰেৰগেটিভো নলয়, নিজৰ প্ৰেৰগেটিভ পাৱাৰটো নলয় আৰু আমাৰ আইনবিলাক নবনায়। সেই নবনোৱা কাৰণে আমাৰ প্ৰটেকশ্যনটো নাইকিয়া হৈছে। সেইটো যদি বিজেপিয়ে দখল কৰে আমাৰ কাৰ্বি আংলং নিচিনা, কাৰ্বি আংলংটো চব দখল কৰিলে বিজেপিয়ে, আপোনাৰ BTCটো ধ্বংস হ'ব। বড়ো লেণ্ডটো আপোনালোকৰ মাটিটো নাথাকিব। কিয় নাথাকিব? কাৰ্বি আংলং এতিয়া কি হৈছে? কাৰ্বি আংলং গোটেই 18,000 বিঘা চলাৰ প্ৰজেক্টৰ কাৰণে মাটি দিব আৰু আইৰণ অ'ৰ মাইনিঙৰ কাৰণে 5,500 বিঘা দিব এটা ঠাইত সিংহাসনত। আৰু সেইফালে বগা চন্দন ৰুবলৈ 10,000 বিঘা কোনোবা পাৰ্টি কোনোবা কোম্পানীক দিছে তাত, এই চচেং ফালে আমৰেং ফালে। আৰু আম্বানীক তেওঁ এই কম্প্ৰেছ বায়'গেছ কোম্পানী তাত বহাবলৈ কাৰণে কিমান থাউজেণ্ড বুলি কৈছে, তাত নাজানো 20,000 নে কিবা এটা মাটি তাত দিব। আৰু সেইটো দিলে এইটো শেষ নহ'ব, আদানীকো দিছে, বেলেগ কোম্পানীকো দিব। সেইবিলাকতো কি কয় ট্ৰাইবেল বস্তু নহয়, ট্ৰাইবেলসকলৰ নহয়। কিন্তু 6 শিডিউলটো ট্ৰাইবেল এৰিয়া বুলি কৈছে আণ্ডাৰ পেৰাগ্ৰাফ 1 and পেৰাগ্ৰাফ 2। এইটো BTC এৰিয়াটো ট্ৰাইবেল এৰিয়া বুলি কৈছে, কাৰ্বি আংলংটো ট্ৰাইবেল এৰিয়া বুলি কৈছে। মাটিটো তেওঁলোকক এলিয়েনেট দিব নোৱাৰে বুলি কৈছে, ইলেকশ্যনো কণ্টেষ্ট কৰিব নোৱাৰে বুলি কৈছে কাউন্সিলত, আৰু ভোটটো দিব নোৱাৰে নন ট্ৰাইবেলসকলে। এতিয়া বেকডোৰ লৈ পেলাই তেওঁলোকে মাটিটো চব আমাৰ হাতৰ পৰা কাঢ়িবলৈ চেষ্টা কৰিছে। BTCটো কৰিব, কিয় কাঢ়িবলৈ চেষ্টা কৰিছে? এইটো আচল কথাটো এনেকুৱা, বিজেপিটো RSSৰ ইনষ্ট্ৰাকশ্যন মতে কাম কৰে। RSSটো মনুস্মৃতিত যি ইনষ্ট্ৰাকশ্যন আছে তাৰ মতে কৰে। মনুস্মৃতি চেপ্টাৰ 8 ভাৰ্ছ 417 নে কিবা এটা ঠাইত কৈছে, ওচৰত তাত কৈছে যে ট্ৰাইবেলসকলে শূদ্ৰসকলে, আমাক ট্ৰাইবেলসকলকো শূদ্ৰ বুলিহে কয় তেওঁলোকে, আমিতো নহয় আচলতে, কিন্তু তেওঁলোকে তেনেহে কয়। এই শূদ্ৰসকলে ৱাইফ চন সম্পত্তি এইবিলাক থাকিব নোৱাৰে, কাৰণ এই গোটেইখিনিটো বামুণ মানুহৰ প্ৰপাৰ্টি বুলি কৈছে। এতিয়া তাৰমানে আমি প্ৰপাৰ্টি ল'ব নোৱাৰোঁ, প্ৰপাৰ্টিৰ মালিক হ'ব নোৱাৰে আমি ট্ৰাইবেলসকলে। এইটো RSS সকলৰ মতে, মনুস্মৃতিত লিখা মতে। আৰু RSSটো মনুস্মৃতিহে ইমপ্লিমেণ্ট কৰি আছে তেওঁলোকে। সেইকাৰণে আমাৰ মাটিটো আমাৰ সম্পত্তি হয়, কিন্তু তেওঁলোকৰ মতে আমি মাটি মালিক হ'ব নোৱাৰে, অনাৰ হ'ব নোৱাৰে। সেইকাৰণে এতিয়া আম্বানী, আদানী বা বেলেগ যিবিলাক ট্ৰাইবেল নহয় সেইবিলাক কোম্পানী আনি পেলাই বেকডৰেৰে আমাৰ মাটিটো কাঢ়িবলৈ লৈছে। এটাও নাথাকিব আমাৰ মাটি, এটাও আমাৰ হাতত নাথাকিব, চব লৈ ল'ব। কাৰণ RSS মতে, এইটো মনুস্মৃতি মতে আমি মাটি আমাৰ হাতত থাকিব নোৱাৰে। আমি বোলে আমাৰ তেজ আৰু মাংসতে আমি চাৰ্ভেণ্ট কৈ কিবা আছিল, এইটো চাৰ্ভেণ্ট কৈ গোলাম, আমি চাৰ্ভেণ্ট এইটো কি চাৰ্ভেণ্ট কি
নকৰ নহয় আৰু শ্লেভ শ্লেভ আমি শ্লেভহে আছোঁ বুলি কৈছে আৰু সদায় শ্লেভহে হৈ থাকিব লাগে বুলি কৈছে সেইকাৰণে বিজেপিসকলে আমাৰ যিমান ট্ৰাইবেল আছে চব শ্লেভ বনাবলৈহে চেষ্টা কৰিব তেওঁলোকে সেইকাৰণে BTC যদি এতিয়া ইলেকশ্যনত বিজেপি যদি জিকে তেতিয়াহ'লে গোটেই ট্ৰাইবেল বড়ো ৰাভা ইয়াত যি আছে তেওঁলোকক চব শ্লেভ বনাব যদি বড়োসকলেতো ছেপাৰেট ষ্টেটহে বিচাৰিছে আৰু বনচুৱে এতিয়া লিড লৈছে ছেপাৰেট ষ্টেট বিচাৰা এইটো আমি তেওঁলোকক সহায় কৰিবলৈ সকলোৱে উঠি সহায় কৰিব লাগে বুলি আমি ভাবোঁ যিবিলাকে ছেপাৰেট ষ্টেট বিচাৰে চব ওলাই আহিব লাগে